গুৱাহাটী মেডিকেলত চিকিৎসাধীন হৈ আছে, কিন্তু গৃহ বিভাগ ব্যৰ্থ, জিলা প্ৰশাসন ব্যৰ্থ। কাৰণ এতিয়ালৈকে 12 ঘণ্টা সময় উকলি গ'ল। 12 ঘণ্টা উকলি যোৱাৰ পিছতো আৰক্ষী অধীক্ষকগৰাকী কি কৰি আছে? এগৰাকী যদি যুৱকৰ হত্যাকাণ্ডৰ লগত জড়িত এগৰাকী হত্যাকাৰী যদি জিলা প্ৰশাসনে আৰু সদায় পুলিচ প্ৰশাসনে এটা কথা কয় যে তেওঁলোক আধুনিকতাকৰণৰ দিশে আগবাঢ়িছে, কিন্তু পুলিচ প্ৰশাসন ব্যৰ্থ। কাৰণ তেওঁলোকৰ যি এটা আধুনিকীকৰণ তেওঁলোক ব্যৰ্থ হৈছে। কাৰণ গৃহ বিভাগে সদায় কয় যে আমি সদায় কঠোৰ, কিন্তু কঠোৰ হোৱা চৰকাৰখনৰ কঠোৰ হোৱা গৃহ বিভাগে এই মুহূৰ্তলৈকে সেইগৰাকী প্ৰশ্ন আছে আপোনাৰ প্ৰতি। লাভ যথেষ্ট বৃদ্ধি পাইছে, চৰকাৰে কি আহ্বান আমি এটা কথাই কম, আমি